হাইদা 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 তুই এর নামটো কি আছিল নো এর নামটো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি অলপ হেৰিৰ পৰা আহোঁ আজি কলাইগাঁৱৰ পৰা অলপ আহোঁ আমাৰ ডাঙৰ বাইদেউহঁতৰ ঘৰৰ পৰা আহোঁ ভাগিনক চাই আহোঁ আজি তাকে আজি আমাৰ বাইদেউ আৰু মই লগত গ'লোঁ বাইদেউ আগত আছে এতিয়া আৰু আমি এতিয়া যাম আৰু এতিয়া গধূলি সময় হৈছে হ'লেও যাওঁ আৰু 3টা 3:30মান বাজিছে এতিয়া যাওঁ বলক আৰু গাড়ী ষ্টাৰ্ট দিওঁ পালোঁ এতিয়া অলপ ধূলা বাৰু কি ধূলা গাড়ী এখন মানে আগৰ ফালে গ'ল কি ধূলা হৈছে সেইকাৰণে অলপ সময় ৰখি দিলোঁ এতিয়া আৰু যাওঁ আৰু কিছু অলপ বাট আছে এতিয়া পালোৱে চাগে আৰু অলপ আছে বাট যাওঁ আৰু বলক এতিয়া আমি ফাইনেলি আমাৰ বাইদেউৰ ঘৰ পাই গ'লোঁ এতিয়া আমাৰ বাইদেউ আছে ন বাইদেউ আমাৰ ডাঙৰ বাইদেউ হাই আৰু আমাৰ বাইদেউ আহিছে আৰু এইটো আমাৰ ভাগিন হয় এই চোৱা ভাগিন এইটো আমাৰ ভাগিন হয় এইফালে চোৱা এইফালে এইটো হ'ব হাইদা 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 না হাই নিদিয়া হা স্মাইল দিয়া হাইদা পুৰা মোচন দে তুই ইয়াৰ নামটো কি আছিল নো ইয়াৰ নামটো কি আছিল মিঠুন নে কি নাম আছিল এইটো এইটো ন এইটো ৰাণী ৰাণী এই এইটো পলাই থাকে এটা পলাই থাকে এইটো